এটা মধুৰীৰ ওজন 600 গ্ৰাম আৰু মধুৰীৰ সাইজটো চক মোৰ হাতত এটো মধুৰী এটা ঔটেঙাৰ নিচিনা লাগিছে এই ডালটো আছে এই ডালটো যদি মই আজি কাটো ইয়াতে কাটিলো তো ইয়াতে আপুনি আজি জুলাই হৈছে না আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰত আপুনি ফল পাব হ্যাঁ পুৰা হিচাপ 100% হেতু ও এইটো গোবৰ খাৰ বেলেগ একো নাই গোবৰটো এনেকুৱা হয় মানে গোবৰতে হ'ব বেলেগ ৰাসায়নিক খাৰত কেইদিনমান হ'ব কি উঠি আহিব আকৌ নামি যাব এবাৰ গোবৰ খাৰত যদি এস্টাবলিশড হয় আপোনাৰ সেইকাৰণে আমি যিমান পাৰো জৈৱিক কৰাটো ভাল 250 বুলি ক'লে ৰিটেল প্ৰাইচটো আৰু কৃষকে যদি 50 টকাও পায় ইয়াৰে 4-5 লাখ টকা পাব এবিঘাত কেৱল এটা মধুৰী নহয় এইফালে চক গছজোপাত ইয়াতো গোটেই মধুৰী ইয়াতো মধুৰী এয়া গোটেই গছজোপাত হৈ আছে মধুৰী আজি আমি এই মধুৰী খেতিৰ বিষয়ে সবিশেষ পাতিম যে মধুৰী খেতিতনো কি কেনেকৈ কৰিলে অসমৰ আটাইতকৈ সম্ভাৱপূৰ্ণ থকা খেতি কৃষকৰ আটাইতকৈ বেছি টকা উপাৰ্জন কৰি দিব বা খেতিটোৱে হ'ল এই মধুৰী খেতি আজি এই মধুৰী খেতিৰ বিষয়ে আমি সবিশেষ পাতিম আৰু জানিম এনেকুৱা পদ্ধতিত এস্পিলেয়াৰ পদ্ধতিত মধুৰী খেতি কৰিলে কি লাভ তাৰ লগতে ইয়াৰ প্ৰডাকশ্যন চক আগতে এটা ভিডিঅ' বনাইছিলোঁ যিটো ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ আৰু এতিয়া আপোনালোকক মই এই নতুন প্লটটোৰ যিটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া তাৰ আমি প্ৰডাকশ্যন দেখাই আছোঁ এইটো চক মধুৰীৰ চাইজ আৰু এইফালে মোৰ লগত আছে সঞ্জীৱ শৰ্মা দা স্বাগতম জনাইছোঁ মধুৰী এনেকুৱা ডাঙৰ ডাঙৰ মধুৰী ইয়াত সেইটোৱে অসমতো এইটো সম্ভৱ বজাৰত যেনেকৈ আমি দেখি আছোঁ একেবাৰে সম্ভৱ আৰু মধুৰীটো সহজে হয় অসমত কেৱল আমি কিছু নিয়ম অলপ বা পৰিচালনাটো ঠিককৈ কৰিলে মেনেজমেণ্ট অকণমান খুব ভাল ফল পাব পাৰোঁ মইতো দেখিছোঁ যে ফলৰ ভিতৰত যদি আমি পইচা বাণিজ্যিক ফালৰ পৰা চাওঁ ই এটা ভাল ৰেমুনেটিভ মানে কৃষকক পইচা দিব পৰা শস্য এটা মধুৰী হয় মধুৰী আপুনি এক নম্বৰতে ৰাখিব নি মধুৰীক মই ৰাখিম আৰু এটা ইয়াৰ এডভান্টেজ হ'ল গোটেই বছৰ আপুনি মধুৰীটো পাব পাৰে গোটেই বছৰ আহিব ন গোটেই বছৰ এতিয়া এইটো যোৱা বছৰ মে'ত আমি ৰুইছিলোঁ এইটো জুনত ৰুইছিলোঁ এই গোটেই প্লটটো এতিয়া চাওক আমি হাৰ্ভেষ্টিং চলাই আছোঁ এবছৰৰ পিছতে মানে এবছৰৰ ভিতৰতে এনে মধুৰী কেতিয়া নৰ্মেল মধুৰী নাইকিয়া হৈ যায় আৰু কেতিয়া সেইটো আমাৰ প্ৰুনিঙৰ ওপৰত হৰ্টিকালচাৰ শস্যত উদ্যান শস্যত প্ৰুনিংটোৱে মেইন যেনেকৈ আমৰ কথা আগত পাতিছোঁ আমি এতিয়া ড্ৰেগনৰ কথাও পাতিলোঁ হয়নে তেনেকৈ ভাবক মধুৰীটো আৰু প্ৰুনিঙে মেইন ইয়াত প্ৰুনিং ইয়াত মানে আমত আমি বছৰত এবাৰহে যেতিয়া হাৰ্ভেষ্টিং হৈ যাব তাতে কাটিম কিন্তু মধুৰীৰ ক্ষেত্ৰত আপুনি যেতিয়াই কাটিব ডালটো কটাৰ 5 মাহৰ পিছত আপুনি ফলটোৱে খাব পায় যেতিয়াই খাম বুলি ভাবে আপুনি বোলে নাই মই পূজাতহে লাগে এইবাৰ মোক মধুৰী তাৰে বেক 5 মাহত আপুনি কাটি দিয়ক ডালটো ছাপ'জ মই এটা দেখাইছোঁ উদাহৰণত এই ডালটো আছে এই ডালটো যদি মই আজি কাটো ইয়াতে কাটিলোঁ তো ইয়াতে আপুনি আজি জুলাই হৈছে না আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰত আপুনি ফল পাব হ্যাঁ পুৰা হিচাপ 100% হেতু হেতু হিচাপ কৰিলে মানে হেতু কিন্তু অকমান জাতৰ ওপৰত নিৰ্ভৰ কৰিব এটো কি ব্ৰিড ইয়াতে আমাৰ বহু কিটা জাত আছে প্ৰায় 16-17টা জাত আছে আমাৰ ঘৰত এতিয়া এই প্লটটোত 4টাকে লাইন আমি বেলেগ বেলেগ জাতৰ দিছো এইটো হ'ল টাইৱান পিংক 1 2 3 4 এই 4টা টাইৱান পিংক তাৰ পিছত হ'ল ৰেড ডায়মণ্ড ওকে তো হেতু এটা খুব ভাল অথনি খালো যে আমি ৰঙা হেতু ৰেড ডায়মণ্ড তাৰ পিছত থাই 7 তাৰ পিছত ভিএনআৰ বিহি ওকে এই ইয়াত আৰু হিটু সাইডে ভাবক বাকি কলো নহয় 15-16টা ভেৰাইটিত বহুত কিটা আছে ওকে এটো হৈ গল এটো টাইৱান পিংক টাইৱান আপুনি এটা কমাৰ্শিয়ালি যদি কোনবাই কৰিব বিচাৰে যদি একদম তেওঁ এইবিলাক ট্ৰায়াল নকৰে মানে ডাইৰেক্টলি কৰিব কোনটো কৰিব যেহেতু কামবিলাক কৰি থোৱা হৈছে আপুনি বজাৰৰ কথা আছে টাইৱান পিংকটো খুব সহজে যেহেতু এইটো আমি গ্ৰাফটিং নহয় ডাল ধৰা বা কলোনেল প্ৰপাগেশ্যন বুলি কয় তো ইয়াতে একদম নতুন কৃষক এজনেও খেতি আৰম্ভ কৰিব পাৰে কিয় গ্ৰাফটিং পুলিবিলাকত অকণমান আপুনি কিছু বস্তু জানিব লাগিব যাতে তলৰ ডালটো ওলাই নাহে তো সেইকাৰণে টাইৱান পিংক পুলিবিলাক সস্তা কম ইনভেষ্টমেণ্টত কৰিব পৰা বস্তু হ'ল এইটো 50 টকাত আপুনি এভেইলেবল পুলি পাই যাব টাইৱান পিংক হয় আৰু ৰেড ডায়মণ্ডটো পাবক এতিয়া 150 পৰা 250 টকা মান পৰে হয় নেকি এইটো ৰেড ডায়মণ্ড এইটো সাইজ সেইটোৱে আপোনাৰ হাতটো ৰেড ডায়মণ্ড এইটো ৰেড ডায়মণ্ড বা এইটো একে দেখিছে সেইটোৱে বা এইটো ৰেড ডায়মণ্ডৰ এতিয়া আমি ইয়াতে কাম কৰি আছো ডালটো ইয়াত বান্ধিব লাগিব তাৰপিছত আকৌ ওপৰৰ যিটো পদ্ধতিত আছিলে এস্পিলেয়াৰ সেইখিনিতো কাম আমাৰ প্ৰডাকশ্যনটো ৰেড ডায়মণ্ডটো কম নিচিনা লাগিছে ইয়াতকে এইটো ভাবক অকমান কম কিন্তু ইয়াৰ যিটো ভ্যালু বহুত বেছি ওকে কমটো ভাবক এইটো সম্ভৱ আমি অলপ কিবা এটা হৈছে আদাৰৱাইজ মই যিটো ৰিপৰ্টবিলাক পাই আছো বা যিখিনি চাই আছো যাৰ পৰা আনিছো হ'ব নালাগে ওকে ৰেড ডায়মণ্ড তাৰপিছত ইফালে কি আছে থাই 7 ওকে বহুতে থাই 7 লগাব বিচাৰে বা বহুতে ভিএনআৰটো লগাব বিচাৰে তো গোটেইটা আমি আজি চাই দিম ভিএনআৰটো এটা খুব ভাল ভেৰাইটি বুলি কম এইটো চাওক এইটো ওকে এইটো মানে ৰেড ডায়মণ্ড ভেৰাইটিৰ লাইন এইটো বৰ ধুনীয়া ওকে
এভাৰেজ ৱেট বুলি ক'লে মানে প্ৰায় 300 গ্ৰাম আমি এক্সপেক্ট কৰিব পাৰোঁ। 300 এইটো চাওক এইটো চাওকচোন এইটো এটা বা এই পলিথিন মেয়াৰ দিয়াৰ কাৰণে এইটো হৈছে আমি এটা ট্ৰায়েল কৰি চাইছিলোঁ নৰ্মেল পিপিটো দিওঁতে কি হয় অ'কে আদাৰৱাইজ আমি এইটো আকৌ এইবাৰ আনিছোঁ আৰু আমাৰ ফৰ্ম নেট আৰু এণ্টি ফগ নেট সেইটো কমন সেইটো চবতকৈ কিন্তু সেইটো অলপ কষ্টলি সেইটো যে ফৰ্ম নেট বুলি ক'লোঁ সেইটো দিলে আপোনাৰ একো চিন্তাই কৰিবলগীয়া নাই ইভেন এইটো দিলেও চিন্তা নাই কিন্তু এইটো দিওঁতে আমাৰ এটা সমস্যা পাইছোঁ যে পকিছে নে পকা নাই আপুনি বাৰে বাৰে খুলি চাবলগীয়া হয় এইটো খালি ঠাণ্ডা দিনত কাম কৰে গৰম দিনত আপোনাৰ সেইটো ভিতৰত একো হোৱা নাই কিন্তু ৰ'দে খাই দিয়া বুলি পৰিছে এটা চাইডত যিটো চাইডত ৰ'দ পৰিছে এনেকুৱা ধৰণৰ প্ৰডাকশ্যন আহিবলৈ কি দিব লাগে সেইটো চাওক গোবৰ এইটো চাওক এইটো এইটো গোবৰ সাৰ বেলেগ একো নাই গোবৰটো এনেকুৱা হয় মানে গোবৰতে হ'ব বেলেগ ৰাসায়নিক সাৰত কেইদিনমান হ'ব সি উঠি আহিব আকৌ নামি যাব এবাৰ গোবৰ সাৰত যদি এষ্টাব্লিছ হয় আপোনাৰ সেইকাৰণে আমি যিমান পাৰোঁ জৈৱিক কৰাটো ভাল খালি আমাৰ কেতিয়াবা কীটনাশক দিবলগীয়া হয় যিহেতু পোকৰ উপদ্ৰৱ থাকেই তো সেইখিনিও আমি চাই আছোঁ কৰিব পাৰি তো এইখিনিলৈকে ৰেড ডায়মণ্ড তাৰপিছত থাই 7 আৰু লাষ্টৰ লাইনটো ভিএনআৰ বিহি তো সেইটো চাওঁ ভিএনআৰটো এইখিনি আমি যেতিয়া আহিছিলোঁ তেতিয়া একদম আপোনাৰ লাগিছিলে নিশ্চয় আজি 3 মাহৰ আগত তো এতিয়া কেতিয়া লগাইছিলে এইখিনি কিমান দিন গৈছিল এইটো জুন যোৱা বছৰ জুন 1 বছৰ হৈ গ'ল 13 মাহ হয় ওকে এইটো চাওক এইটো ধুনীয়া এইটো বহুত ডাঙৰ এইটো ডাঙৰ চাইজ এইটো ডাঙৰ ভিএনআৰটো এটা ওৱান অফ দি বেষ্ট ভেৰাইটি বুলি ক'ম মই আৰু প্ৰডাকশ্যনতো ভাল চব ভাল সেইখিনি বহুত ডাঙৰ হৈছে এইকেইটা চাওক ইয়াতে ওকে মানে আমি যোৱাকালিও ছিঙিছোঁ তাৰ আগদিনাও ছিঙি আছোঁ তো খুব ভাল আজি ডেটত ৰেট কেনেকুৱা এইবিলাকৰ মাৰ্কেটত বজাৰত এতিয়া 150 টকাৰ পৰা 250 টকা সেইদিনা মই যোৰহাটত সুধিলোঁ 250 বুলি ক'লে ৰিটেইল প্ৰাইচটো আৰু কৃষকে যদি 50 টকাও পায় ইয়াৰে 4-5 লাখ টকা পাব এবিঘাত বা ইয়াতকেতো ভাল খেতি নাই চোন তেলে মধুৰিতকে কিন্তু লাগি থাকিব এতিয়া প্ৰুনিং চাওক এইবিলাক প্ৰুনিঙৰ বিষয়ে অলপ পিছত কথা পাতিব পাৰিম আমি বেলেগে তো সেই কথাখিনি যদি পৰিচালনা ঠিক থাকে মেনেজমেণ্ট তেতিয়া কিন্তু 100% তেখেতসকলে সুফল পাব এই মাজতো আপুনি দেখিছোঁ অমিতা লগাইছিলে এতিয়া নাই অমিতাটো নিজে হৈছে আদা দিছোঁ আদা দিব পাৰি এতিয়া গোটেইখিনিত আদা দি দিছোঁ মানে আদাই ৰ'দটো কভাৰ নকৰি নিদিয়ে সেইকাৰণে চাগে কভাৰ কৰি নিদিয়ে আৰু উল্টা আদাক অলপ ছাঁ লাগে অ'কে আদাটো ছেড লাভিং ক্ৰপ যিহেতু ছাঁ লাগে দুজোপা গছৰ মাজত এইটো এস্পেলিয়াৰত এইটো দিব নালাগে আদা বাকী ভাবক এইটো নৰ্মেল পদ্ধতিত এইটো পকিলে নে নাই পকা এইটো খাব পৰা হৈছে খাব পাৰিব এইটো চাওঁ বা এইটোতো ভিএনআৰটো ন ভিএনআৰ হয় অকণমান এবাৰ খাইছোঁ কিন্তু এইটো মোৰ লৈ থাকিবলৈ মোৰ দিগদাৰ হৈছে এইটো মই এখন হাতে কেমেৰাটো ধৰি এখন হাতে মই এইটো লৈ থাকিবলৈ দিগদাৰ হৈছে আৰু এইটো চাওক এইটো হৈ গ'ল ভিএনআৰটো আমি অলপ টেষ্ট কৰি চোৱা যাওক আগতেতো এনেকৈ মচি খাইছোঁ নাই এনেকৈ দিয়াই নাই একো নাই দিয়া চিন্তাই কৰিব নালাগে মজা টেষ্ট আছে ভাল এইটো আমাৰ আগৰ মধুৰি নিচিনা সেইটোৱে নাই এইটো আৰু অলপ মানে ডাঙৰ পুৰত হ'ব আছে সেইটো হ'লে ভাল টেষ্ট হয় আচলতে অথনি যে ৰেড ডায়মণ্ডটো খোৱা হ'ল সেইকাৰণে অলপ মুখটো সোৱাদটো মই সেইটো ক্লিপটো আগতে আপোনাক লগাই দিলোঁ আৰু মই এতিয়াও লগাইছোঁ সেইটো খাই মানে আপুনি বেলেগ টেষ্ট নাপায় ৰেড ডায়মণ্ডৰ টেষ্ট বহুত ভাল আৰু ৰেড ডায়মণ্ডটো এনেকুৱা প্ৰায় 100 টকা হ'লচেলত চলি আছে দিল্লীত 100 টকা হ'লচেল ৰেড ডায়মণ্ডৰ তো এতিয়া আপুনি কোনটো খেতি কৰিবলৈ কয় আমাক কৃষক যদি মধুৰি কৃষকত প্ৰথমটো মই টাইৱান পিংক ভিএনআৰ বিহিটো সহজে নাপায় এতিয়া গভৰ্ণমেণ্টে ছাপ্লাই দিছে যদি সেই পুলি পায় আপোনালোকে ভিএনআৰ বিহি কৰক আৰু নহ'লে টাইৱান পিংক খুব ভাল ভেৰাইটি পুলিৰ দামো বহুত নহয় সেইধৰণে কৰিব পাৰে তাৰপিছত অলপ অভিজ্ঞতা হ'লে আপুনি অলপ ৰেড ডায়মণ্ডলৈ গুচি আহিব পাৰিব এইটো অলপ মিঠাটো কম হয় মানে সেইটো কম বেয়া সেইটো প্ৰথম খোৱাৰ কাৰণে এইটো হৈছে কিন্তু মধুৰিটো মজা লাগিছে আৰু এতিয়া বাৰিষা বহুত বেছি বৰষুণ আৰু আমাৰ ভেটিবিলাক দেখিছে ন ইমান ওচৰতে পানী আছে বহুত কাৰক আছে যদি অলপ ওখ ভেটি ওখ মাটি থকা মানুহৰ হয় তেতিয়াহ'লে আৰু সোৱাদটো সম্ভৱ ভাল হৈ যাব অ'কে তো ইয়াত আকৌ কি লগালে ইয়াত বেলেগ আৰু এইটো এটা নতুন ভেৰাইটি জাৰ্ফি ৰেড 1 বুলি কয় বা ঘটি বুলি কৈছে এটা লাইন এইটো দেখাইছোঁ তাৰপিছত আহিলেচোন এইটো গল্ডেন 8 নতুন ভেৰাইটি আহিছে টাইৱানৰ তো থাই গল্ডেন 8 বুলি কয় সেই ৰাখিব নালাগে ন নাই মই ছিঙিলোঁ না সেইটো ৰাখিব নালাগে তো এই দুটা লাইন হ'ল থাই গল্ডেন 8 তাৰ পিছৰ লাইনকেইটা হ'ল গোটেই ৰেড ডায়মণ্ডে কৰিছোঁ ৰেড ডায়মণ্ডে কৰিছে ন ৰেড ডায়মণ্ড হয় আটাইকেইটা বাহ বজাৰ বুলি ক'লে আপুনি সচৰাচৰ এটা প্ৰশ্ন কৰিব বজাৰখন ক'ত বিক্ৰী কৰি ইমানখিনি কৰি আজি আপুনি ওচৰৰ ফ্ৰুটছৰ দোকানখনত যাওক তাতো এনেকুৱা মধুৰি দেখা পাব তেওঁলোকেতো বিক্ৰী কৰি আছে মানুহে বিক্ৰী তেওঁলোকৰ তাত ৰাখিছে মানে তেওঁলোকৰ পৰা মানুহে কিনা মানুহ আছে গতিকে চব বস্তুৰে বজাৰ এখন আছে তো বজাৰখনটো আপোনাৰ যেতিয়া হ'ব বুলি গম পাব আৰু মধুৰিৰ মানে 90% বা তাতকৈ 100% মধুৰি বজাৰত থকাটো বাহিৰৰ পৰা আহি আছে
নাই আমাৰতো হয় না যেহেতু নাই বেলেগৰ বিহাৰ ইউপি ছত্তীশগড়ৰ পৰা আনি যদি বিকিব পাৰিছে আমি নিশ্চয় পাৰিম আৰু আমাৰতো খোৱাত বেছি হ'ব আপুনি আজি ছিঙি কালি বজাৰলৈ দিম তেওঁলোকৰ 4 দিনৰ পিছত আহি পাইছে তো সেইটো কাৰণে তো ইয়াতে তেওঁলোকে বহুতখিনি ৰিচাৰ্চ কৰি আছে বহুতখিনি কাম কৰি আছে যি কষ্ট আপোনালোকে কৰিব নালাগে এটা সঞ্জীৱ শৰ্মাদাই গোটেইখিনি কৰি মেলি আপোনালোকে ৰেডি কৰি দিছে মানে এইটো কৰিলে হ'বনে নহ'ব সেই বস্তুটো তেওঁৱে ট্ৰাই কৰি দিলে তো আপোনালোকে এনেকুৱা ধৰণৰ কৃষকৰ বা এনেকুৱা ধৰণৰ ফাৰ্মবিলাক যেতিয়া ভিজিট কৰে তেতিয়া আপোনালোকে খুব সুন্দৰকৈ গোটেই প্ৰজেক্টটো গম পায় আৰু ইয়াৰ গোটেই আইডিয়াখিনি ল'ব পাৰিব তো আহিব লাগিব সঞ্জীৱ শৰ্মাদাই ইয়াতে মই মাজতে কম যিহেতু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বহুকেইটা গৱেষণা চলি আছে তো বহুকেইটা ৰিচাৰ্চ হৈ গৈছে কৃষকে কেৱল সেই টেকনলজিটো ল'ব লাগে আৰু নিজে সেই কামটো কৰি পেলাই উপাৰ্জনহে বঢ়াব লাগে তো এইটো মই অকলে কৰা কথা নাই এইটো টিম এটাৰ গোটেই ইউনিভাৰ্চিটিৰ কথা আছে হয় না আমাৰ খালি এটা মোৰ সুবিধা পালো এইখন ফাৰ্ম আমি আৰম্ভ কৰি নিজে কৰি আছো ঘৰতো আদাৰৱাইজ আমাৰ নলবাৰী কেম্পাছ যোৰহাট কেম্পাছতো বহুতকেইটা কাম চলি আছে ওকে সঞ্জীৱ শৰ্মাক লগ পাবলৈ হ'লে আপোনালোকে শনিবাৰ দেওবাৰে আহিব লাগিব ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে আহিব লাগিব তো আহি আপোনালোকে লগ কৰিব পাৰিব যোগাযোগৰ নাম্বাৰটো মই দি দিছোঁ তাতে আপোনালোকে ডিটেইলখিনি পাতি ল'ব পাৰিব তো অসমৰ আটাইতকৈ প্ৰফিটেবল খেতি 1 নম্বৰ হ'ল মধুৰি 2 নম্বৰ হ'ল আপোনাৰ ড্ৰেগন ক'ব পাৰি 2 নম্বৰ ড্ৰেগন মানে কষ্ট নোহোৱাকৈ মানে কিছুমান বস্তু কম্পেৰিজন কৰাটো টান এনে আপুনি কৈ দিব পাৰে তেনেকৈ ভাবক বাৰী এখনত যদি আমি সুন্দৰকৈ পাতি ল'ব পাৰোঁ এবিঘাৰ বাৰী আপুনি 2-3 লাখ টকা ঘৰত বহি এবিঘা 2-3 লাখ টকা পাব পাৰে তামোলৰ মাজত জালুকৰ মাজত নেমুৰ মাজত এনেকুৱা এইটো ৰাস্তাহে আমাৰ এই ধুনীয়াকৈ চাওক দুই পিনে ধুনীয়া হৈ আছে নেমু ওলমি আছে এনেকৈ চাওক কেনেকৈ ল'ব পৰা নেমু ওলমি আছে তো এই ধৰণে যদি কৰোঁ কৃষক এজনে প্ৰতি বিঘাই 2 লাখ টকা আৰামত উপাৰ্জন কৰিব পাৰে তামোলৰে বোলে 1000 পুলি বনালে তেতিয়া বেছি হৈ গ'ল পুলিলৈ নাৰ্চাৰীলৈ গ'ল এই টেঙাৰ ডাল কাটি পেলাই পুলি বিকিলে তো সেই ধৰণৰ আমি কিছু সম্ভাৱনা আছে কৃষকে কেৱল অলপ আগ্ৰহ কৰি পেলাই উপাৰ্জনলৈ চাই পেলাই কামটো কৰিব লাগিব আৰু বস্তুটো হ'ল আপোনালোকে কনচেপ্টটো জানিব লাগিব ইয়াৰ ওপৰত নলেজটো লাগিব তেতিয়াহে কিন্তু এই বস্তুটো সফল হ'ব মালভোগ কলটো চাওক তাকে মানে গোটেইখিনি বস্তু আৰু এটা বস্তু ময়ো কওঁ যে প্ৰত্যেক এবিধৰ খেতি চব এবিঘা মাটিত কৰাতকৈ 10 বিধৰ খেতি কৰিলে গোটেই ৰাউণ্ড দা ইয়েৰ আপোনালোকে প্ৰডাকশ্যনটো ল'ব পাৰিব য'ত মাৰ্কেট ক'ৰবাত এইটো বস্তু মাৰ্কেট নাথাকিব পাৰে ক'ৰবাত আকৌ তাৰ মাৰ্কেটটা বহুত ডাঙৰকৈ থাকিব পাৰে তো এয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ আৰু আপোনাক অশেষ ধন্যবাদ কাৰণ ইমান দুপৰীয়া সময়তো আমি এইখিনি সময় তেখেতে দিছে আমাক আৰু যিহেতু যোৱাবাৰ ভিডিঅ' কৰিছিলোঁ মধুৰি দেখাইছিলোঁ আম দেখাইছিলোঁ এইবাৰ আমি এতিয়া 3টা ভিডিঅ' শ্বুট কৰিলোঁ প্ৰায় 1 ঘণ্টাৰ ভিতৰতে কাৰণ যিকেইজনে জানে নহয় তেওঁলোকৰ লগত ভিডিঅ' কৰিবলৈ বহুত সময় নালাগে ডাইৰেক্ট হৈ যায় ভিডিঅ'টো ধন্যবাদ থেংক ইউ